Hello everyone. স্বাগতম জনাইছো এনআইটি ব্লগলৈ আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে ব্লগটো তাৰ পৰা আৰম্ভ কৰিছো গা ধুই মেলি এতিয়া আহিলো আৰু দুপৰীয়া মানে হৈ গল এতিয়া পৰা ব্লগটো আৰম্ভ কৰিছো চাই থাকিব ব্লগটো শেষলৈকে কিমান কি পাৰো দেখাবলৈ চেষ্টা কৰিম যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰি দিব ব্লগ আৰম্ভ কৰো হেল্ল এতিয়া ফেলে ভাত খাবলৈ লৈছো আজি ভাতৰ লগত আছে এয়া চাউক পিটিকা আৰু ইয়া হুটৰিয়া ভাজি ইয়া মাছৰ পিটিকা আৰু লগতে ইয়া হৈছে হেৰি সালাড আৰু ধৰি লওক ইয়া ধনিয়া পালেং তাৰছত গুটি আৰু ভেজিটেবল আছে আৰু ইয়াতে অকণমান আদাও দি দিছে এতিয়া এখিনি খানিম বাৰু আৰু এয়া যে আমাৰ মাহিয়ে বনাইছে তাকে দি পঠাইছে এতিয়া আমি ভাত খাম কাপোৰকিটা অলপ ৰ'দৰ পৰা অনা হৈছে এইকিটা অকণমান এতিয়া মই জাপি দিও এই কুৰ্তাটো কথা যোৱাকালি আপোনালোকে সুধিছিলে দুই এগৰাকীয়ে এটো মই মিছৰ পৰা লৈছিলো আৰু মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব মানে মই হেতু এটা হল ভিডিও দিছিলো আৰু এটো নিয়াই নাই কাপোৰখিনি জাপি আছো আৰু তেনেতে মই বাহিৰতে কিবা মাত দিয়া নিচিনা শুনিছো মানে মামীৰ ভনিয়েক সৰু মামীজনী ভনিয়েক আৰু মামী আহিছে তেওঁলোক অহাৰ কাৰণে মই কামকেইটাও তাহাঁতো কৰি লৈছো আৰু ইয়াতে মানে নাজিয়া কাপোৰো আছে যোৱাকালি আমি যেতিয়া খানা খাইছিলো নাজিয়া গা ধুইছিলে যে ইয়াতে তাৰ কাৰণে কাপোৰ মাই এতিয়া ধুই দিবলগীয়া হ'ল আৰু তাই কাপোৰখিনিও আছে যে সেইকাৰণে মই বুলো সেই কাপোৰখিনিও দি দিও আৰু লগতে মামী অহাৰ কাৰণে সেইটো সুবিধা হ'ল মনত পৰাৰ কাৰণে কাপোৰখিনি এতিয়া মই তাইক মানে মামীক দি দিছো আৰু এফালে এতিয়া যেহেতু সোয়েটাৰ লাগে সেই মই সোয়েটাৰটো লৈ আহিছিলো সেইটো মানে তাতে বহুত দিন উলোৱা হৈ আছিল যে সেইকাৰণে সেইটো সোয়েটাৰটো দিছে পিংক কালাৰৰ নিচিনা সোয়েটাৰটো আপোনালোকে হয়তো দেখিছে আৰু এই কোলা ফ্ৰকটো এইটো যেটো মই লৈছো সেইটো হৈছে নাজিয়াৰ ফ্ৰক হয় আৰু এইটো মই সেইকাৰণে দি দিছো মামী কাৰণ এই সৰুখৰা বস্তুবোৰ থাকি যায় যে পিছত বৰ অসুবিধা হয় আৰু পিছত সোমাই থাকে এটা বস্তু ধৰিলকে বাসন বৰ্তন আৰু নহলে কাপোৰ থাকি গলে পাহৰি যোৱা যায় আৰু এতিয়া ইফালে চা বনাই আছে মায়ে ইফালে হেৰি বনাইছে ভজা পিঠা আপোনালোকে মালপোৱা বুলি কয় চাগৈ তো ইয়াতে মোবাইলত কিবা কিবি চাই আছে এটা খুব বিয়াৰ সিজন যে বহুত চিনাকি মানুহৰ খুব বিয়া হৈছে সকলোৱে ৰিলছ আপলোড দিছে নহলেও ফটোবোৰ দি আছে তাকে মই মাৰ মোবাইলত উলিয়াই পেলাই দেখুৱাই দিছো বহুত চিনাকি মানুহক যেতিয়া আকৌ নতুন বহুত এনেকে মূৰত দেখা যায় বা কইনা সাজৰ দেখা যায় বা ধুনীয়াকে পিন্ধা উৰা থাকিলে ভাল লাগে তো সেই কাৰণে মই মাহিক দেখাই আছো খেয়াকে চাই আছে মাহিহতে আৰু ইফালে পিঠা হৈ গল যাৰ কাৰণে মই এনেকৈ প্লেটখন সজাই দিছো বৰ বেছি কেকো নাইকা বিস্কুট আছিল লগতে পিঠা আছিল গাঁৱৰ পৰিবেশত পিঠা দিলে খুব ভাল লাগে মই খুব ভাল পাওঁ সেইকাৰণে মাও এনে ধৰণে বনাই আৰু যেহেতু গাখীৰ আমাৰ উঠনা লোৱা হৈ আছিল কিন্তু বৰ্তমান গাখীৰ যি সকলে দিয়ে তেওঁলোকে গাখীৰটো বন্ধ কৰি দিছে সেইকাৰণে লাল চাহকে দিছো কিন্তু লাল চাহ বহুত বেছি হেলদি হয় খাব লাগে আপোনালোকেও গাখীৰ চাহটো কমাই দিবচোন আৰু ইয়া পিঠা কেনেকৈ বনাইছিল জানেনে দিনত যে সালাড ৰৈ গৈছিলে ইমান সালাডটো খাব নোৱাৰি সেই সালাডখিনি দি পেলাই মায়ে ভজা পিঠা বনাই দিছে বহুত বেছি টেষ্টি হৈছে খাবলৈ আৰু ইফালে মামীৰ ভনিয়েক ৰেহেনা আন্টি আমাক যে সৰুতে ইমান মৰম কৰিছিলে যেতিয়া আমি ডিমগুৰিত আছিলো আমি সৰুতে ডিমগুৰিতে ডাঙৰ হৈছিলো জনাবচোন কোনে কোনে ডিমগুৰিৰ পৰা ভিডিঅ'বোৰ চাই থাকে আৰু লগতে আপোনালোকে কোনে কোনেনো ক'ৰ পৰা চাই জনাব মৰ্নিং যোৱাকালি ব্লগটো আধৰুৱাতে থলো মানে ৰাতি আৰু একো শ্বুট নকৰিলো বৰ বিশেষকৈ তেনেকুৱা একো নকৰিলো কাৰণে আৰু লগতে আজি এতিয়াৰ পৰা আৰম্ভ কৰিছো আজি হয়তো ভিডিঅ' দিব নোৱাৰিব পাৰো যদি এইখিনি ৰাতিপুৱা সময়খিনি হৈ যায় তেতিয়াহ'লে হয়তো শ্বুট কৰি পেলাই আজি কালি ব্লগটোৰ লগতে মিলাই মিলি দি দিম আৰু এতিয়া চাহ খাই আছো অকণমান লাল চাহ তাৰপিছতে ৰুটি খাবলৈ লৈছো আৰু খোৱাৰ পৰা উঠিলো বিছনাখনো পাৰি দিলো আৰু এতিয়া ৰুটি খাবলৈ লৈছো মায়ে ৰাতিপুৱাই বনালে এয়া ৰংপুৰীয়া আলু আৰু বেঙেনাৰ ভাজি এয়া লোকেল বেঙেনা নে মা আৰু লগতে ৰুটিত মই অকণমানকৈ ঘি সানি লৈছো সেয়াই খাই লওঁ ৰুটি খাই ললো আৰু লগতে মই ঘৰটো সাৰি দিও বুলি ভাবিছো বিছনা পৰা সেইখিনি বাৰু হৈ গ'ল কিন্তু ঘৰটো থৈ দিছিলো মোৰ খুব ভোক লাগিছিলে আৰু আজি ৰাতিপুৱা মই এক্সাৰসাইজ কৰা নাই কাৰণ মই সন্ধিয়ালৈ কৰিম বুলি ভাবিছো আৰু যেহেতু অকণমান খিনাইছো সেইকাৰণে দুটা টাইম এক্সাৰসাইজ কৰাটো বন্ধ কৰিছো মানে এটা টাইমতে ভালকে কৰো আৰু লগতে ঘৰটো সাৰি লৈছো আগফালৰ বাৰান্দাখনো সাৰি দিম কাৰণ বাৰান্দাখন মা স্কুল যাব মানে সেইকাৰণে মই কৰি দিছো আৰু এই সৰু কামকেইটা মই কৰি দিওঁ আৰু নহলেনো কি কৰিম মই যে ঘৰত থাকি কেতিয়াবা বৰো হৈ যাওঁগে অকলে থাকি মোৰ এটা অলপমান বৰো লগা হৈছে কিন্তু কি কৰিব আৰু উপায়টো নাই কাৰণ মানুহ অলপ সৰহ হ'ব লাগে তাতে সৰহে আছিল মানুহ কিন্তু মাইনা নাথাকাৰ কাৰণে অলপমান বেছি বৰ যেন লাগে তেফালে আৰু ঘৰ সাৰি মেলি আপোনালোকক লগ পাম হেল্ল'
এটা 11টা বাজিছে মা পুৰা স্কুললৈ গ'ল আৰু মই এতিয়া অলপ সময় অকলে আছিলোঁ বাৰু আৰু যেহেতু আজি ভিডিঅ'টো সম্পূৰ্ণ হোৱাই নাই সেইকাৰণে মই এডিটিং কৰিব নোৱাৰিলোঁ আৰু ইফালে মই মিক্সিলটো লৈ আহিছোঁ আজি আচলতে চুলিত সেই মেথি গুটিকে লগাম বুলি ভাবিছোঁ মেথি গুটি লগাৰ পৰা যিটো চুলিৰ খৰাটো সেইটো আগতকৈ 70% মান কমি গৈছেগৈ চুলি খৰা হোৱা নাই কিন্তু যিহেতু আছে সেইকাৰণে আৰু আজি যেহেতু চুলি ধুম সেইকাৰণে ইনে ধোৱাতকৈ বোলো কিবা এটা লগাই লওঁ আপোনালোকৰ হাতত যি ধৰণৰ থাকে ধৰি লওক ঘৰতে পোৱা যিয়ে হওক তাকে লগাব যেহেতু মোৰ ওচৰত মিঠি গুটি আছে সেইকাৰণে মই মিঠি গুটিকে লগাম বুলি ভাবিছোঁ মিঠি গুটি মই ভিজাই থৈছিলোঁ আৰু এইখিনি মই ধুই পেলাই ভিজাই থৈছিলোঁ মই পানীখিনিও ব্যৱহাৰ কৰিম কাৰণে এইখিনি মই ফিল্টাৰ পানীয়ে ব্যৱহাৰ কৰিছিলোঁ মেথি গুটি ইংৰাজী ফেনুগ্ৰিক সিড হয় আৰু মই মিঠি গুটিত আচলতে চুলিৰ কাৰণে বহুত বেছি উপকাৰী বুলি কয় কাৰণ ইয়াতে আইৰণ আৰু প্ৰটিন থাকে আৰু প্ৰটিন আমাৰ চুলিৰ কাৰণে বা গ্ৰোথ হোৱাৰ কাৰণে বহুত বেছি ভাল মিঠি গুটি আচলতে আমাৰ ডেন্ড্ৰফ নাইকিয়া কৰে যদি আপোনালোকে নেমু ৰস অকণমান দি দিয়ে তেতিয়াহ'লে ডেন্ড্ৰফৰ কাৰণে বহুত বেছি ভাল কাম কৰে লগতে আপোনালোকে দৈ বা যিকোনো ধৰণৰ কল আপোনালোকে ইয়াত দিব পাৰে লগতে আইৰণ আমাৰ চুলিৰ কাৰণে কিমান ভাল লগতে আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল সেইটোতো আপোনালোকে জানে কিন্তু এটো যেহেতু চুলিত লগোৱা হেয়াৰ মাস্ক হয় সেইকাৰণে মই কেৱল চুলি কথাখিনিয়ে কৈছোঁ কিন্তু আইৰণ আৰু প্ৰটিন আমাৰ হেল্থৰ কাৰণেও বহুত ভাল ইয়াৰে পানীখিনি যিখিনি আছিলে সেইখিনি অকণমান মই পানী দি দিছোঁ কাৰণ অকণমান ঢিলা কৰিছোঁ আৰু ইয়াতে মই এটা তেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে ইয়াত যিকোনো ধৰণৰ তেল ব্যৱহাৰ কৰিব পাৰে ইয়াতে মই মামা আৰ্থৰ তেল এটা ব্যৱহাৰ কৰিছোঁ ইয়াতে আপোনালোকে পিয়াজো দিব পাৰে যেটো আমাৰ হেয়াৰ কাৰণে বহুত বেছি ভাল যি ইনগ্ৰেডিয়েন্ট আমাৰ চুলিৰ কাৰণে ভাল গুটেখিনি ইয়াতে দিব পৰা যায় কিন্তু মোৰ তাত যেহেতু ইমান বেছিও নাই মই ইমান অভাৰ কৰিব বিচৰা নাই সেইকাৰণে দুই এটা বস্তুৱে দিছোঁ কাৰণ মেথি গুটি সবতকে বেছি বেষ্ট হয় চুলিৰ কাৰণে মই তাকে লগাইছোঁ আৰু কাৰণ মই জানো যে এইটো বস্তু লগালে মোৰ চুলি বহুত ভাল হয় মোৰ চুলিখিনি জট লাগি আছে সেইখিনি মই অলপমানকৈ খুলি লৈছোঁ কাৰণ চুলিখিনি জট খুলি নললে কি হয় ধুবলৈ দিগদাৰ হয় পিছত আছুৰিবলৈ দিগদাৰ হয় কাৰণ এইবোৰ বস্তু চুলিত লাগি যায় নহয় সেইকাৰণে মই আগত লগাইছোঁ চুলিৰ আগটোত লগাইছোঁ কাৰণ আমাৰ আগৰ চুলিবোৰ সৰি গ'লে বেছিকৈ টপা ফিল হয় মানে টপা নিচিনা লাগে সেইকাৰণে মই আগটোতে লগাবলৈ আপোনালোকক ৰিকমেণ্ড কৰিম কাৰণ পিছ চাইডৰ চুলিখিনিতকৈ আগ চাইডটো বেছিকৈ সোনকালে সৰে আৰু আগ চাইডটো বেছি টপা লাগে মই একদম গুৰিটোতো লগাই দিছোঁ একদম ইয়াতো লগাই দিছোঁ কাৰণ ইয়াও চুলিবোৰ বহুত ড্ৰাই হৈ যায় ন সেইকাৰণে ইয়াতো লগাই দিছোঁ আপোনালোকে ঘৰত দৈ থাকিলে দি দিব দৈ নহলে কল তেনেকুৱা সেইবোৰ দি দিব অলপমান থৈ দিছোঁ এখিনি যদি বিটু আহে মই লগাই দিম অলপ সময় পাছতে মা স্কুলৰ পৰা আহিলে কাপোৰ কানি খলাই ললে আৰু এতিয়া কথা পাতি আছে মানে মাৰ কিবা আৰু হেৰি কাম আৰু স্কুলৰ আৰু লগতে মই এফালে আপেল এটা কাটি লৈছোঁ মই অকমান আগত খেজুৰো খালো বাৰু আৰু মই এতিয়া মানে 8:30 মান বজাত ৰুটি খাইছিলোঁ ন আৰু মই 11:30 মান বজাত এনেকুৱা ধৰণৰ কিবা কিবি খাওঁ মই চাহ নাখাওঁ আৰু লগতে আপেলত আছে বহুত বেছি নিউট্ৰিশন লগতে ভিটামিন সি বহুত বেছি পৰিমাণে থাকে লগতে এন্টিঅক্সিডেন্ট থাকে যাৰ আমাৰ মানে ওয়েট লছ কৰাত সহায় কৰে লগতে ইমিউনিটি সিস্টেমটো আমাৰ যেটো হয় হেতু বহুত বেছি বুষ্ট কৰে মুঠতে আমাৰ হেল্থটো বহুত বেছি ভাল কৰি ৰাখে লগতে হেয়াৰ কাৰণে ভাল স্কিনৰ কাৰণে ভাল স্কিনখন টোনাৰ কৰে মানে টোনাৰ হিচাপে কাম কৰে আৰু লগতে ই লাঞ্চৰ কাৰণেও ভাল লগতে ব্ৰেইনৰ কাৰণেও ভাল যদি এস্থেমা যাৰ প্ৰবলেম আছে আপেল জুনি খাই থাকে তেওঁলোকে মানে যে আপেল খাই তেওঁলোকৰ ব্ৰেইনৰ প্ৰবলেম বা এস্থেমাৰ প্ৰবলেম নহয় আৰু লগতে হাৰ্টৰ কাৰণেও ভাল এয়া মই মাক কৈ আছোঁ মা ইয়াত নবহিবা মানে তাত বহা এক্টিং কৰি আছোঁ তেনেকৈ যাতে আপোনালোকে মোক দেখি থাকে সেইকাৰণে আচলতে তেনেকৈ কৈ আছোঁ আৰু আজিৰ ব্লগটো মই এনেধৰণে শেষ কৰিছোঁ সৰুকৈ ব্লগ এটা দিলোঁ কেনে পালে তলত কমেণ্ট কৰিব এনেকুৱা ধৰণৰ ব্লগ যদি চাবলৈ বিচাৰে তেতিয়াহ'লে জনাব আজিলৈ আহিছোঁ ধন্যবাদ বাই বাই